Press the bell icon on the YouTube app and never miss another update. NRCৰ প্ৰথম খচৰাত আপোনাৰ নামটো আছে নে নাই কেনেদৰে চাব একেবাৰে সহজ পাঁচটা পদ্ধতিৰ যিকোনো এটা অৱলম্বন কৰি আপুনি খচৰাত আপোনাৰ নামটো চাব পাৰিব প্ৰথম পদ্ধতি মাজনিশা 12 বজাত NRCৰ খচৰা প্ৰকাশ পোৱাৰ পিছত 1 জানুৱাৰী পুৱা 8 বজাৰ পিছত ওচৰৰ NRC সেৱা কেন্দ্ৰলৈ যাব আৰু নামটো লোৱাৰ লগে লগে সেৱা কেন্দ্ৰৰ বিষয়ববীয়াই আপোনাৰ নামটো খচৰাত আছে নে নাই চাই দিব দ্বিতীয় পদ্ধতি খচৰাত নাম আছে নে নাই ঘৰত বহিও চাব পাৰিব www.nrcassam.nic.in www.assam.mygov.in www.assam.gov.in আৰু www.homeandpolitical.assam.gov.in এই ওয়েবসাইট কেইটা খুলিলেই হ'ল উলাই পৰিব নিজৰ নামটো তৃতীয় পদ্ধতি সেৱা কেন্দ্ৰ বা ইন্টাৰনেটৰ জঞ্জাললৈ নগৈ মোবাইলতো চাব পাৰিব আপোনাৰ নামটো মোবাইলত চাবৰ বাবে নিজৰ মোবাইল নম্বৰ আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব যদি মোবাইল নম্বৰ পঞ্জীয়ন কৰি থোৱা যায় তেন্তে নিৰ্দিষ্ট মোবাইল নম্বৰলৈ SMS আহিব অৱশ্যে 31 ডিসেম্বৰৰ সন্ধিয়া 6 বজালৈকেহে মোবাইল নম্বৰ পঞ্জীয়ন কৰিব পাৰিব 6 বজাৰ পিছত মোবাইল নম্বৰ পঞ্জীয়ন কৰা নহব চতুৰ্থ পদ্ধতি যদি মোবাইল নম্বৰ পঞ্জীয়ন নকৰে তেন্তে NRCৰ খচৰা প্ৰকাশ পোৱাৰ পিছত ARN লিখি ARN মানে এপ্লিকেশন ৰিসিপ্ট নম্বৰ স্পেস দি ARN নম্বৰ লিখি 9765556555 নম্বৰত SMS দিব লাগিব ইয়াৰ কিছু সময়ৰ পিছতে নিৰ্দিষ্ট নম্বৰলৈ SMS আহিব নাম আছে নে নাই সেই সম্পৰ্কত পঞ্চম পদ্ধতি পঞ্চম তথা অন্তিম পদ্ধতিটো হ'ল অসমত থকা বাসিন্দাই 15107 নম্বৰত ফোন কৰি জানিব পাৰিব তথ্য অসমৰ বাহিৰৰ বাসিন্দাই 180034536762 নম্বৰত ফোন কৰিব লাগিব অৱশ্যে গুৱাহাটীৰ আবেদনকাৰীসকলে এই পাঁচটা পদ্ধতিৰে নাম চাওঁতে নিজৰ ৱাৰ্ডসমূহ উল্লেখ কৰিব লাগিব যদি NRCৰ প্ৰথম খচৰাত নাম নাহেও তেন্তে ভয় খাবলগীয়া কোনো কাৰণ নাই দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ খচৰাত অৱশিষ্টসকলৰ নাম সোমাব